এক্সেসৰিজখিনি এড কৰি লৈছোঁ বাছ ইমানেই Hey guys, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে স্বাগতম আপোনালোকক মোৰ আন এটি ব্লগ লৈ সো গুড মৰ্নিং ফ্ৰম বুদাপেষ্ট আজি হৈছে ডে 3 সো যোৱাকালি যেহেতু আহি পাওঁতে খুবেই পলম হৈ গ'ল মানে ৰাতি 1টাই বাজিছে ডিনাৰ কৰি শুওঁতে প্ৰায় 2টাই বাজি গৈছে বাৰু যিয়ে নহওক ৰাতি টোপনি হৈছে বাৰু ভালকৈ সো আজি যেহেতু লাষ্ট ডে ক'বলৈ গ'লে আজি লাষ্ট ডে হয় যেহেতু অহাকালি আমি চেক আউট কৰিম বাট আমাৰ বাছ আছে ৰাতি 10টা বজাত সো কালি পুৰা দিনটো আছে বাৰু বাট যিয়ে নহওক কালি যেহেতু পেকিঙো কৰিব লগা আছে আৰু চেক আউট ৰাতিপুৱাই কৰিব লাগিব সেইটো আমি চাই ল'ম বাৰু কেনেকুৱা কি কৰা হয় কালি কিছুমান ঠাইলৈ যাম বাট আজি লাষ্ট ডে সো আজি ভাবিছোঁ এখন মানে নতুন বুদাপেষ্টৰ বাহিৰত এখন স্মল টাউন হয় মানে হিডেন জেম বুলি ক'লে ভুল নহ'ব খুব ধুনীয়া মানে ইটছ ন'ন এজ আৰ্টিষ্ট কলনি সো আমি তালৈকে যাম আৰু সেই জেগাটোৰ নাম হৈছে চেণ্টেন্ড্ৰে আই থিংক প্ৰনাউন্সিয়েশ্যনটো তেনেকুৱাই হয় চেণ্টেন্ড্ৰে ইয়াৰ পৰা বাছ বা ট্ৰেইন মানে 45 to 1 hour মান লাগে সো আমি ভাবিছোঁ আজি তালৈকে যাওঁ আৰু ধুনীয়া টাউনখন আজি এক্সপ্ল'ৰ কৰোঁ ওলকচোন সো যিহেতু এতিয়া ৰাতিপুৱা মানে আজি অলপ পলমে হ'ল উঠোতে 10টালৈকে ব্ৰেকফাষ্ট আছে সো এতিয়া বাজিছে 9:30 সো সোনকালে একদম গা পা ধুই মানে ৰেডি হৈছোঁ এতিয়া একদম ৰাছ মানে তলত যাম ব্ৰেকফাষ্ট কৰিম কৰি আমি সিফালেদি মানে ওলাই যাম আৰু সো বুলক গাইজ তেতিয়াহ'লে আৰু বেছি একো নকওঁ বুলকচোন আজি ধুনীয়া চেণ্টেন্ড্ৰে ইয়াৰ বুদাপেষ্টৰ টাউনখন আজি এক্সপ্ল'ৰ কৰোঁ কেনেকুৱা হয় সো লেটছ গো বুদাপেষ্টৰ কোলাহল ব্যস্ততা আৰু ট্ৰাফিক পিছুৱাই আমি পুৱা ট্ৰেইন লৈ যাত্ৰা কৰিলোঁ চেণ্টেন্ড্ৰেলৈ মাত্ৰ প্ৰায় 45 মিনিটছৰ যাত্ৰা উচ্চ অট্টালিকা লাহে লাহে নাইকিয়া হৈ সৰু ঘৰ পথাৰৰ ৰাস্তা গছ গছনি আৰম্ভ হয় আৰু তাতে হৈছে চেণ্টেন্ড্ৰে সো গাইজ এয়া আমি আহি পালোঁ চেণ্টেন্ড্ৰে ইয়াত ভৰি দিয়াৰ লগে লগে মনত প্ৰথমেই যিটো অনুভৱ আহে নহয় সেয়া হৈছে শান্তি একদম পিচফুল এনভাইৰনমেণ্ট বুদাপেষ্টৰ ব্যস্ততা গাড়ীৰ শব্দ মানুহৰ কোলাহল যেন হঠাৎ পিছত পৰি যায় চেণ্টেন্ড্ৰে হৈছে দানুবি নদীৰ কাষত থকা এখন সৰু ঐতিহাসিক চহৰ এই ঠাইখনৰ ইতিহাস আৰম্ভ হৈছিল ৰমান এম্পায়াৰৰ সময়ত তেতিয়া ইয়াত ৰমান মিলিটাৰী কেম্প আছিলে কিন্তু চেণ্টেন্ড্ৰে প্ৰকৃত ৰূপ লয় 17th centuryত যেতিয়া অট্টমান যুদ্ধৰ পৰা পলাই অহা বহু চাৰ্বিয়ান লোক এই ঠাইত বসবাস কৰে সেইকাৰণে আপুনি ইয়াতে আহিলে দেখা পাব বহু অৰ্থডক্স চাৰ্চ চাৰ্বিয়ান আৰ্কিটেকচাৰ ষ্টাইলৰ ঘৰবিলাক বেলেগ ধৰ্ম আৰু সংস্কৃতিৰ প্ৰভাৱ দেখা যায় ইয়াতে গতিকে চেণ্টেন্ড্ৰে মানে হৈছে সংস্কৃতি ধৰ্ম আৰু ইতিহাসৰ মিলনস্থল এই ঠাইখন কোৱা হয় আৰ্টিষ্ট ভিলেজ কাৰণ বহু হাংগাৰিয়ান পেইণ্টাৰ স্কাল্পটাৰ ইয়াত বাস কৰিছিলে 19th and 20th centuryত এই ঠাইটো আৰ্টিষ্টৰ কেন্দ্ৰ আছিলে আজিও প্ৰায় প্ৰতিটো গলিতে সৰু সৰু আৰ্ট গেলাৰী টাইপ আপোনালোকে দেখা পাব এয়া দেখিছে কালাৰফুল গলি সৰু সৰু চাৰ্বিয়ান ষ্টাইলৰ ঘৰবিলাক এই ঠাইখনত আহি মন কৰিছোঁ যে ইয়াতে কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশ নাই কেফেত বহি মানুহে মনে মনে কফি খাই আছে কিছুমানে ছবি আঁকি আছে কিছুমানে ষ্ট্ৰীট মিউজিক বজাই আছে মানে এই ঠাইখনে শিকায় যে জীৱন লাহে লাহে উপভোগ কৰিব লাগে আৰু ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ এনেকৈ য'তে ত'তে ৰাস্তাৰ কাষেৰে ধুনীয়া ধুনীয়া ফুল প্লেণ্টেশ্যন কৰিছে সো আমি ইয়াৰে কেফে এটাত সোমালোঁ আধা ঠাই এক্সপ্ল'ৰ কৰা হৈছে আৰু আধা বাকী আছে সো ভাবিলোঁ যে ইয়াৰ যিটো কফি এইটো ট্ৰাই কৰোঁ আৰু ইয়াতে যিহেতু হেণ্ডমেড ধুনীয়া ধুনীয়া পেষ্ট্ৰি পোৱা যায় সো ভাবিলোঁ বোলো ট্ৰাই কৰি চাওঁ সো এয়া আমাৰ অৰ্ডাৰ আহি গ'ল মই অৰ্ডাৰ কৰিছিলোঁ মোৰ কাৰণে ষ্ট্ৰং এস্প্ৰেছো আৰু এয়া ধুনীয়া এটা চকলেট পেষ্ট্ৰি আৰু ইয়াৰ কাৰণে লাটে
সো কেফেৰ পৰা ওলালো এতিয়া আমি গৈ আছো সোভেনিয়াৰ শপ লৈ বাট আপোনালোকক গাইজ এটা কথা ক'বলৈ বিচাৰিছো যদি আপোনালোকে ইয়ালে আহে তিনিটা ঠাই আপোনালোকে ইয়াতে কভাৰ কৰিব হেয়া হৈছে ফৰ্ট এৰ যিটো মেইন চেণ্টাৰ হয় আৰু চাৰিওফালে ঐতিহাসিক ঘৰ কেফে আৰু সোভেনিয়াৰ দোকান আছে তাৰপিছত অৰ্থডক্স চাৰ্চ সাৰ্বিয়ান সংস্কৃতিৰ স্পষ্ট প্ৰভাৱ দেখা যায় আৰু মাৰ্জিপান মিউজিয়াম চকলেট আৰু মাৰ্জিপানৰে বনোৱা মূৰ্তি আপোনালোকে দেখি আচৰিত হৈ যাব যেহেতু ভিতৰত কেমেৰা ল'বলৈ এলাউ নহয় সো হেয়া শ্বুট কৰা নহল সো এয়াই হৈছে Szentendre কেনেকুৱা লাগিছে ভিউটো টাউনৰ নিশ্চয় জনাব বহুত কালাৰফুল ষ্ট্ৰীটছ একচুৱেলি ইয়াতে সামাৰত বেছি ভিৰ হয় যেহেতু এতিয়া উইণ্টাৰ প্ৰায় আৰু ইয়াতে সোনকালে এন্ধাৰ হয় সো ইমান বেছি টুৰিষ্ট নাই চাগে ৰাতিপুৱাই আহি গৈছে আমাৰ যেহেতু আহোঁতে অলপমান পলম হ'ল সো ৰাস্তাবিলাক একদমেই প্ৰায় খালী বাৰু সো ইমানেই আপোনালোকে যদি কেতিয়াবা আহিব বিচাৰে নিশ্চয় আহিব পাৰে বুদাপেষ্টত আহিলে বুদাপেষ্টৰ পৰা অনলি 45 to 1 hour মান লাগে বাই ট্ৰেইন অৰ বাই বাছ সো গাইজ ৰাস্তাত ফুৰি থাকোঁতে এয়া পৰিলে হঠাৎ কৰি এটা আকৰ্ষণ এয়া ওলমি থকা হৈছে ৰঙা জলকীয়া এইবোৰ শুকান কৰি এই জলকীয়াৰ পেষ্ট বনোৱা হয় বিশেষ ৰেড পেপ্ৰিকা পেষ্ট বুলি জনা হয় এই পেষ্টটো তীব্ৰ নহয় কিন্তু গভীৰ সোৱাদ পৰে আৰু যিকোনো হাংগাৰিয়ান ফুড লাইক গৌলাছ ষ্টিউ এণ্ড চুপ প্ৰায় সকলো ট্ৰেডিশ্যনেল খোৱাত এই পেপ্ৰিকা পেষ্ট ইউজ কৰা হয় Szentendre ৰাস্তাবোৰত সৰু সৰু সোভেনিয়াৰ দোকান দেখা যায় ইয়াত হাতেৰে বনোৱা বেগ সৰু সৰু পুতলা আৰু ৰঙীন আমৰেলা দল দেখিবলৈ পোৱা যায় আৰু এইবোৰেটো হৈছে Szentendre স্মৃতি এটা সৰু সোভেনিয়াৰ লৈ এই ঠাইখনৰ অনুভৱ ঘৰলৈ লৈ যোৱাটো এটি বহুত জৰুৰী কথা এয়া দেখিছেনে যিহেতু পেপ্ৰিকা বহুত ফেমাস হয় সব পেপ্ৰিকাৰে ধুনীয়া ক্ৰিয়েটিভ ৱেত এয়া সোভেনিয়াৰ মানে গমে পাইছে কেনেকুৱা আৰ্টিষ্টিক So guys, পুৱা শান্ত Szentendreৰ পৰা আমি পুনৰ উভতি আহিলো বুদাপেষ্টলৈ সো দিন লাহে লাহে সন্ধিয়া হ'ল আৰু এতিয়া ৰাতি হ'বলৈ ধৰিছে আৰু বুদাপেষ্টৰ লাইটবোৰ জিলিকিবলৈ আৰম্ভ কৰিলে সো গাইজ আমি এতিয়া আহি পাওঁতে অলপমান কিবা কিবি প্ৰব্লেম হ'ল মানে তাৰ বাবে এঘণ্টা লেট হৈ গ'ল মানে বাছ যিটো ৰুটেৰে আহিব লাগে আমি মানে বেলেগ এখন বাছ ভুলতে আহি গ'লোঁ আৰু তাৰপিছত আৰু ষ্টেচনত নামি কিনে বেলেগ এখন বাছ ল'ব লগা হ'ল সো সেনেকৈ সময় লাগিলে বাট যিয়ে নহওক এক্সপিৰিয়েঞ্চটো ভাল লাগিলে মানে আজি বুদাপেষ্টত আমি একদম লোকেল নিচিনা ফিল হ'ল বাছ এইখিনি মানে ইভিনিং সময়ত মানুহবিলাকে অফিচৰ পৰা ওলাই মানে বাছত ট্ৰেভেল কৰি আছে সো আমাৰো মানে টুৰিষ্ট নিচিনা ফিল হোৱা নাই সো ভাল লাগিলে নতুন এক্সপিৰিয়েঞ্চ আৰু নতুন কথা শিকিলোঁ মানে ইয়াতে অলপ টিকেট চিষ্টেমটো যিহেতু আমি বুদাপেষ্ট কাৰ্ড লোৱা নাই সো বুদাপেষ্ট কাৰ্ড হয় য'ত টুৰিষ্টবিলাকে পাব্লিক ট্ৰান্সপৰ্টটো ফ্ৰীতে মানে এভেইল কৰিব পাৰে ইয়াৰ চাৰ্টেন টাইম থাকে 24 hours 48 hours 72 hours বাট আমি নল'লোঁ সো তেনেকৈ বাৰু টিকেট তেতিয়া পে' কৰিব লগা হ'ল বাট এইটো এটা ভাল এক্সপিৰিয়েঞ্চ যিয়ে নহওক সো এতিয়া তেনেকৈ ট্ৰাফিকত ৰখি আৰু এঘণ্টা লেট সো এতিয়া বাজিছে আবেলি 6:30 আহি পালোঁ ৰুমত সো এতিয়া যিহেতু আজি নিশাটো বুদাপেষ্টত লাষ্ট আজি চিটি ভিউ যিহেতু কালি যামেই সো আমি আহি হাজবেণ্ড আৰু মই ছাডেনলি প্লেন কৰিলোঁ যে ক্ৰুইজত আমি আজি ডানুবে ৰিভাৰ মানে ক্ৰুইজ ৰাইড কৰিম এতিয়া যেহেতু ইভিনিং টাইমত বেছি ভাল লাগে আৰু এক্সপিৰিয়েঞ্চটো ওৱান্স ইন এ লাইফ টাইম এক্সপিৰিয়েঞ্চ হয় সো প্লেন নাছিলে বাট আমি পটককৈ মানে প্লেনত চেঞ্জ হৈ গ'ল যে আমি ডিচাইড কৰিলোঁ যে বোলা যাওঁ ততে
সো এতিয়া একো কৰিবলৈ নাই মানে বুকিং হৈ গৈছে অলৰেডি 1 ঘণ্টাৰ পিছত ওলাবই লাগিব সো সোনকালে ৰুমত আহিলোঁ এতিয়া মোবাইলটো চাৰ্জ দিওঁ যিহেতু মোৰ চাৰ্জ শেষ পাই গৈছে সেই ৰাতিপুৱাই ওলোৱা সো এতিয়া যিহেতু ঠাণ্ডা মানে আজি কম বাহিৰত বাট এনে ঠাণ্ডা বতাহ অলপ দি আছে সো একো চেঞ্জ নকৰোঁ এই হাইনেকটো পিন্ধিম আৰু যেনেকৈ কৈছিলোঁ তেনেকৈ অলপমান যিহেতু ক্ৰুইজ ইভিনিং হয় সো অলপমান জুৱেলাৰীখিনি এক্সেছাৰিজখিনি অলপ আপগ্ৰেড কৰি ল'ম বাছ ইমানেই সো তেতিয়াহ'লে গাইজ বোলক আজি ইভিনিং ক্ৰুইজ ৰাইড কৰোঁ দানুবি ৰিভাৰ বুডা এণ্ড পেষ্ট দুটা বেলেগ বেলেগ ছাইট হয় যিটো 1 আৱাৰ কভাৰ কৰে বাৰু আপোনালোকক মই কৈ যাম কেনেকুৱা হয় সো এতিয়া টাইম নাই সোনকালে ৰেডি হৈ যাওঁ সো লেটছ গো সো গাইজ এয়া ৰেডি হৈ গ'লোঁ বিশেষ একো কৰা নাই ৰাতিপুৱা যেনেকৈ ওলাইছিলোঁ তেনেকৈ ৰেডি হ'লোঁ জাষ্ট লিপ শ্বেডটো চেঞ্জ কৰিলোঁ এয়া বাৰ্গেণ্ডি শ্বেড আৰু এক্সেছাৰিজখিনি এড কৰি লৈছোঁ বাছ ইমানেই সো বোলক বেছি পলম নকৰি এতিয়া গৈ থাকোঁ যিহেতু খোজকাঢ়ি যাব লাগিব আৰু সোনকালে গ'লে বেছি ভাল সো লেটছ গ' বোলক ৰাতিৰ যিটো দানুবি ক্ৰুইজ হয় আমি সকলো এক্সপ্ল'ৰ কৰোঁ চাওঁ কেনেকুৱা হয় সো লেটছ গ' সো এয়া গাইজ আমি ক্ৰুইজত উঠিলোঁ আৰু লাহে লাহে আমাৰ নাওখন আগবাঢ়িবলৈ ধৰিছে নদীৰ ওপৰত এনেকুৱা ঠাণ্ডা বতাহ লাগিছে আৰু চাৰিওফালে এটা শান্ত পৰিৱেশ আৰু নাওখন আগবাঢ়ি থাকোঁতে দুয়োফালে আলোকিত অট্টালিকাবোৰ দেখা যায় দানুবি নদী হৈছে বুদাপেষ্টৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ এই নদীয়ে বুদাপেষ্টক বুদা আৰু পেষ্ট এই দুটা ভাগত ভাগ কৰিছে দিনত দানুবি হৈছে ধুনীয়া কিন্তু ৰাতি এই নদীটো এটি সম্পূৰ্ণ বেলেগ ৰূপত পৰিণত হয় ক্ৰুইজত উঠিলে প্ৰথমে আপুনি দেখা পাব হাংগাৰিয়ান পাৰ্লিয়ামেণ্ট বিল্ডিং এই হাংগাৰিয়ান পাৰ্লিয়ামেণ্ট বিল্ডিং হৈছে এটা বৃহৎ আৰু সুন্দৰ ভৱন ৰাতিৰ যিটো লাইট তাতে জিলিকি উঠে আৰু গাইজ চাওক এবাৰ ভিউটো ইমান ধুনীয়া ভিউ মানে এনেকুৱা মন গৈছে যে সময় যেন ইয়াতে থমকি ৰৈ যায় সো গাইজ নাওখন আগবাঢ়ি থাকিলে আপোনালোকে দেখা পাব বুধা কেচেল এইটো পাহাৰৰ ওপৰত অৱস্থিত আলোকেৰে জিলিকি থকা দেখা যায় তাৰপিছত চেইন ব্ৰিজ দেখা যায় এইখন হৈছে বুদাপেষ্টৰ এক বিখ্যাত সেতু ৰাতিত এই বিশেষকৈ বেছি ধুনীয়া লাগে আৰু এটা কথা আপোনালোকক মই ক'বই পাহৰিছোঁ এই ক্ৰুজটোৰ যিটো ডিউৰেশ্যন হৈছে সেইটো হৈছে 60 মিনিটছ মানে 1 আৱাৰ আপোনালোকক ধুনীয়াকৈ এই পাৰৰ পৰা সেই পাৰ আপোনালোকক ৰাইড কৰায় আৰু ৰাইড কৰাৰ সময়ত আপোনালোকে পাব ইয়াতে আনলিমিটেড ড্ৰিংকছ সো আমি অৰ্ডাৰ কৰিছিলোঁ চেম্পেইন সো এয়া আমাৰ চেম্পেইন আহি গ'ল ধুনীয়াকৈ ইয়াতে বহি আপোনালোকে আপোনাৰ চেম্পেইন লৈ কিনে ভিউটো উপভোগ কৰিব পাৰে
তাৰপিছত আমি আহিলোঁ ডিনাৰ কৰিবলৈ যিহেতু যোৱাকালি ক্লাবৰ পৰা ওলাওঁতে প্ৰায় পলম হৈ গ'ল আৰু KFC বন্ধ হৈ গ'ল চ' আজি হেনো KFC ক্ৰেভিংছ হৈ আছিলে চ' আমি আহিলোঁ ডিনাৰ কৰিবলৈ চ' গাইজ এয়া জাষ্ট আহি পালোঁ এতিয়া বাজিছে প্ৰায় 11টা চ' আপোনালোকক কেনেকুৱা লাগিলে ভিউ Danube River cruise নিশ্চয় জনাব বাট কেমেৰাত যিমানখিনি দেখিছে ইন ৰিয়েল যিটো এক্সপিৰিয়েঞ্চ সেইটো মানে ভাষাৰে এক্সপ্লেইন কৰিব নোৱাৰি তাৰে যিটো ভাইবছ মানে নদীৰ পাৰৰ যিটো ঠাণ্ডা বতাহ মানে খুবেই মানে ইটছ ওৱান্স ইন এ লাইফ টাইম এটা এক্সপিৰিয়েঞ্চ এটা মেমৰি বাৰু যিয়ে নহওক চ' ডিনাৰ কৰি আহি গ'লোঁ এতিয়া যিহেতু কালি আমি যামেই চ' কালি ৰাতি 10টাত বাছ আছে চ' দিনৰ ভাগটো আমি এক্সপ্ল'ৰ কৰিম বাৰু চ' ক'ত যাম নিশ্চয় আপোনালোকক জনাম চ' গাইজ ব্লগটো আজি ইয়াতে সামৰিছোঁ যদি মোৰ ব্লগটো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ আহিছোঁ লগ পাইছোঁ আপোনাক মোৰ নেক্সট ব্লগত টিল দেন টেক কেয়াৰ এণ্ড বাই গুড নাইট